নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ৰিচাৰ্চলৈ স্বাগতম জনাইছোঁ। আজি আমি চিপ্টিলিন বিষয়ে আলোচনা কৰিম। এটা হিমালয়ান প্ৰডাক্ট হয় চিপ্টিলিনটো। প্লাষ্টিক কণ্টেইনাৰত আহে এটা এণ্টি ইনফেক্টিক মেডিচিন হয়। 60টা টেবলেট থাকে। ইয়াৰ এতিয়া ব্যৱহাৰখিনি ক'ব বিচাৰিছোঁ। ব্যৱহাৰখিনি আমি ফাৰ্ষ্টতে আপোনাৰ আস্থামাত দিয়া হয়। এলাৰ্জি নাকত যিকোনো যেনে এলাৰ্জি হৈ থাকে আমাৰ স্কিন প্ৰব্লেম হওক, কফ এলাৰ্জি, মেইনলি পেইন, পেচিছ পেইন আৰু গাঁঠিৰ বিষ সেইবোৰ দিয়া হয়। হিমালয়ান প্ৰডাক্ট বহুত দিনৰ পৰা চলি আহিছে। এই মেইনলি আপোনাৰ মানুহৰ টাইফইড, জ্বৰ, বুখাৰ অনুভূত হৈ থাকে, সেইখিনি মানুহ খুব ভাল ৰিলিফ পাইছে, ভাল হয়, কামটো সোনকালে কৰে, এটা ভাল প্ৰডাক্ট হয়। এতিয়া সময়ত তাৰ ছাইড এফেক্টৰ ভিতৰত আপোনাৰ যি ৰেগুলাৰ খাই থাকি ভাগৰ লাগিব, আপোনাৰ বমি মূৰ বিষ হ'ব পাৰে, ওজন কমিব পাৰে, মূৰ ঘূৰণি হ'ব পাৰে, ছালটো শুকান হ'ব পাৰে, কনষ্টিপেশ্যন হ'ব পাৰে। ইয়াৰ সাৱধানতাখিনি কি হৈছে যে এই দৰৱটো খোৱাৰ আগত আপুনি ডক্টৰে আপোনাৰ কিবা দৰৱ খাই আছে নেকি আপুনি এবাৰ জনাব। যেনে ভিটামিন হওক, হাৰ্বেল ছাপ্লিমেণ্ট হওক, এলাৰ্জিৰ কিবা মেডিচিন খাই আছে নেকি আপুনি, সেইটো জনাব লাগে। আৰু কিছুমান প্ৰেগনেণ্ট ওমেনে এই কথাটো আগতে জনাব লাগে। তাৰোপৰি আপোনাৰ কিছুমানৰ যদি হাই BP হৈ থাকে, ফাইলছৰ প্ৰব্লেম দি থাকে, সেইসকলে এই মেডিচিনটো খাব নোৱাৰিব। সেইবাবে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈহে দৰৱটো খাব। আৰু আগত আপোনালোকে গোটেই হিষ্ট্ৰীটো দি ল'ব যি খাই আছে দৰৱটো, তাৰপিছতে ইউজ কৰিব ইয়াক। ইয়াৰ খোৱা পদ্ধতিটো ৰাতিপুৱা এটা গধূলি এটা ডেইলি ভাত খোৱাৰ পিছত খাবলৈ দিয়া হয়। কিছুমানৰ আপোনাৰ এনেকুৱা পাউডাৰ টাইপৰো পোৱা যায়, কিছুমান টেবলেট কিছুমানত চিৰাপৰ নিচিনাকৈও পোৱা যায়। 60টা টেবলেট আহে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।